ওয়েলকাম টু কুল অইল। মানে আজি এটা অলপ বেলেগ ভিডিঅ' বনাম বুলি ভাবিছোঁ। ভিডিঅ'টো মানে ৰাতিপুৱাই মোৰ এটা তাৰমানে বাতি দিনকৈ খোজ কাঢ়োঁতে মই অলপ কাম এটাত গৈছিলোঁ। মই যাওঁতে এটা তাৰমানে ল'ৰা লগ পালোঁ। সি হাতত মানে এটা নতুন ফোন লৈছে আৰু ফোনটো টিপি ৰাস্তাই আহি আছে চাইডে মই ক'লোঁ কি ফোন লৈছা নেকি? বোলে অঁ ফোন লৈছোঁ। দে ঠিকে আছে দে ভালকৈ চলাবি। মই এবাৰ ইউটিউবত ভিডিঅ' বনাম, মোৰ লগত চেনেলটো ছাবস্ক্ৰাইব কৰি। সি মানে চেনেলৰ পৰা একদম লিংক চিংক মোক পঠাই দিলাই। ফোন নম্বৰটো আছিল, ফোন নম্বৰটো ল'লা লৈ কিনে সি মোক লিংক চিংক পঠাই দিলে। একদম বেছি বয়সৰ ল'ৰা নহয়, হয়তো 8, 9 ল'ৰা হ'ব আৰু। তাৰপিছত ঘৰত আহি কিনে সি কথাটো মানে অলপ ব্ৰেইনত লাগিলে আৰু মোৰ যে বৰ্তমান চলি আছে কি তাৰমানে বৰ্তমান মানে এতিয়া মানে একো নাই। এতিয়া মানে এটা মোবাইল এটা লৈছি, মোবাইলটোত ভাল কেমেৰা আছে, কিবা আছে, অপ' ভিভ' মাখা লৈছি, লৈ কিনে 15-20 হাজাৰ টকা মোবাইল এটা লৈছি, লৈ কিনে ঠাই ঘূৰি কিনে সি তাৰমানে ভিডিঅ' বনাই আছে। এতিয়া বৰ্তমান মানে পৰিৱেশটো এনেকুৱা হৈছে, মানুহে ইউটিউবটো ভাবি লৈছে কি যে ইউটিউবটো এটা পইচা ইনকাম কৰাৰ ৰাস্তা। আৰে ভাই, ইউটিউবটো পইচা ইনকাম কৰাৰ ৰাস্তা নহয়। ইউটিউবটো হৈছে এটা ছ'চিয়েল মিডিয়া। ইউটিউবটো আপুনি এটা চেনেল খুলি আপুনি সেইটো বাদ দিয়ক, চেনেল খুলিটো বাদ দিয়ক। এতিয়া চাওক, ইউটিউবটো বহুত আগৰে বস্তু, বহুত আগৰ পৰাই আছিল। ইউটিউবটো একদম গৰুৰ পৰাই কৈছোঁ, ইউটিউবটো বহুত আগৰ পৰাই আছিল। কিন্তু ইউটিউবটো সিমান এটা ফেমাছ বস্তু নাছিল। ইউটিউবত মানে ভিডিঅ' চা কিবা চা এইগিলা বস্তু ইমান এটা জানা নাছিল। প্ৰথমতে মানে ইউটিউবটোৰ ক্ষেত্ৰত যেতিয়া জিঅ' আহিল, জিঅ'ই যেতিয়া ডাটা চাটাগিলা বেছি দিবা ধৰিলা, তেতিয়া মানে মানুহে অলপ ইউটিউবটো চাব ক'লে কি কৰিব ইমান ডাটা ইমান নেট কি কৰিব। যেতিয়া এয়াৰটেল এইগিলাই মানে 996 টকাত 10 GB ডাটা দি আছিল, তেতিয়া মানে মানুহ ইমান নাচাইছিল। তেতিয়া মানে যিমানে ভিডিঅ'টো নাচাইছিলে, দুই এখন ফটো ডাউনলোড কৰিছিল, দুই এটা গান ডাউনলোড কৰাৰ কাৰণে নেটটো চাইছিল। কিন্তু মানে এতিয়া মানে সেনাই হৈ থকা নাই। এতিয়া মানে কি ধুনীয়া নেট মাখা পাছি 121 টকাতে আপোনাৰ জিঅ'ই বাধাই এতিয়া 12 GB নেট দিয়ে। গতিকে 121 টকাত 12 GB নেট পাম, কি কৰিম ইমান নেট আমি চাই থাকোঁ আৰু বাঙে সেই নেমুত লং ভৰাৱা কিবি ভৰাৱা এইগিলা ভিডিঅ' চাই কিনে মানুহে নেট মাহ শেষ কৰি দিয়ে। তাৰপিছত আমি এতিয়া চেনেলকেইটা চাই কিনে গম পালোঁ যে ইউটিউবৰ পৰা পইচা ইনকাম কৰিব পাৰি। নিজে দেখা কথা, নিজে শুনা কথা, মানে দেখিছোঁ কিমানখিনি ইউটিউবাৰ আছে, সিহঁতে মানে বহুত পইচা আৰু। প্ৰথমতে চেনেলটো ষ্টাৰ্ট আপ কৰাওঁতে কেনে আছিল, এতিয়া যাই কিনে ফেৰাৰী মাৰ্চিডিজত ঘূৰি আছে সিহঁতে। নামি নুঘূৰে এইগিলা গাড়ী আমাৰ মুখত, গতিকে নাই। তাৰপিছত এতিয়া মানে কথাটো হ'ল কি, আমাৰ সিহঁতক দেখি ডাঙৰ মানুহখিনি যেতিয়া এটা বয়স থাকিব, সেই বয়সটোৰ ওপৰততো এটা চিন্তা কৰা শক্তি আহি যায়। কিন্তু যিখিনি জাষ্ট উঠি অহা ল'ৰা ছোৱালী, সিহঁতে মানে সিমান চালি জাৰি চাব পৰা শক্তিটো সিহঁতৰ নাই। সিহঁতৰ কি ক'ব, সিহঁতৰ মাক দেউতাকৰো নাই। আৰে ভাই, মোবাইল এটা দেই, মোবাইলটোতে কি কৰে লক্ষ্য কৰ না। মোবাইল এটা খুজিছে, মোবাইলটো দি থোৱাৰ পিছতে নিজৰ মাক বাপেকৰ দায়িত্ব শেষ নেকি? কিন্তু কথা নহয়। সি মোবাইলটোত কি কৰে অন্ততঃ চাওঁ, সি কি কৰে, কোনোবা আপেলৰ লগতে কথা পাতে না, বেয়া ভিডিঅ'ই চাই না, একদম খোলা কথা কৈছোঁ, সি কি কৰে চাওঁ মোবাইলটোতে। বাৰু সেইটোতো মাক দেউতাকৰ কৰ্তব্য না। আৰে ভাই, ল'ৰা ছোৱালী যিমান কি ডাঙৰ নহওক, যিমান কি অফিচাৰ নহওক, যিমান কি যি নহওক, সদায় মাক দেউতাকৰ তুলনাত সি সদায় সৰু ল'ৰা বা ছোৱালীয়ে। কাৰণ জন্মটো কেঁচুৱাই দিছিল না, ডাঙৰটো আৰু 20 বছৰত জন্ম দিয়া নাছিল। গতিকে সেইটো দায়িত্বটো একদম মাক দেউতাকেও বুজিব লাগে যে সি মোবাইলটো কৰি আছে কি, সি যিটো সময়ত যিটোত গুৰুত্ব দিব লাগে সেইটোত গুৰুত্ব নিদি সি বেলেগ এটা লাইনত গুচি গৈছে নেকি, সেইটো লক্ষ্য কৰিব লাগে। এতিয়া যা হওক, ইউটিউবটো কি হৈছে মানে, এতিয়া মানুহে ভাবি লয় যে পইচা ইনকাম কৰাৰ ৰাস্তা, আমিও ইউটিউব চেনেল খুলিম, আমিও কিবা কৰিম, সেনেকুৱা। ইউটিউব চেনেল খুলিব, ক'ৰবাত 2-এখন ঠাইত ঘূৰিব বা কিবা কৰিব, বাজাৰত যাব, ক'ৰবাত যাব, ভিডিঅ' দিব আঙে ভিডিঅ' এটা দিয়াৰ পিছত কি হয় যে ভিউ 5-6টা আহিল, এইবাৰ ভিউ নহা হ'ল। চেনেলৰ কেইটামান লগ বন্ধুক কৈ কিনে 10-12টা ছাবস্ক্ৰাইবাৰ ল'লা, তাৰপিছত নহয় মোৰ একে অৱস্থা আৰু। তাৰপিছত এনেকৈ চোৱাৰ পিছত এতিয়া যেতিয়া ভিউজ নহা হ'ব, লগ বন্ধুও শেষ হৈ যাব, তেতিয়া মানে এইবাৰ ইউটিউবত চাৰ্চ কৰাত লাগি যায় কি মানে কেনেকৈ ভিউ পাব পাৰি। আৰে ভাই, ইউটিউবাৰকেইটাই কোন বাপিয়াক আছে ইউটিউবত কেনেকৈ ভিউ পাব পাৰি ক'ব পাৰে নেকি? নৰে ক'বা। কাৰণ ভিউ পোৱাটো সেইটো এটা হেৰি নহয়তো, কম্পিউটাৰ প্ৰগ্ৰাম নহয়তো যে ভিডিঅ'টো ভাল হোৱাৰ লগে লগে ভিডিঅ'টো আপোনাৰ ভিউজ দিম, যে ভিডিঅ'টো বেয়া হোৱাৰ লগে লগে ভিউজ কমে, এনেই নহয়। ভিউজটো হৈছে মানুহে নিজে চোৱা বস্তু, যিমানে চাব সিমানে ভিউজ হ'ব। মানুহে যেতিয়ালৈকে ছাবস্ক্ৰাইবৰ সেই ঠাইখিনি টিপি নেদে বা চুই নেদে, তেতিয়ালৈকে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব নহয়। এইটোতো এনেকুৱা নহয় ইয়াৰ ভিডিঅ'টোচোন মোবাইলৰ ওপৰত বনাইছে, ইয়াত ভিউজ আমি এপছটো কম্পিউটাৰে দিয়াক 100টা বাঢ়াই দাং, ছাবস্ক্ৰাইবাৰ 1000টা বাঢ়াই দাং, এনে বস্তু নহয়। মানুহে ভাল পাব লাগিব চাই কিনে, মানুহে হেৰি কৰিব লাগিব। ভিউজ আহে কেতিয়া, যেতিয়া মানুহৰ মনটো বুজিব লাগিব যে মানুহে ভাল পায় কি, মানুহে বৰ্তমান চলি আছে কি চাব খোজে মানুহ, আপুনি কি চাব খোজে, মই কি চাব খোজোঁ। এতিয়া একদম আপুনি এখন ৰেষ্টুৰেণ্ট খুলিছে, আপুনি
সেইখনত অকল আপুনি মাংস ভাত ভাল পায় কাৰণে সেইখনত অকল মাংস ভাত দিছে। আৰে ভাই আপুনি ভাল পোৱা বুলি বেলেগে ভাল নাপাবও পাৰে, কোনোবাইতো দালি ভাতো ভাল পাব পাৰে, কোনোবাই মাছো ভাল পাব পাৰে। আপোনাৰ ইচ্ছামতে যদি হোটেলখনত খাদ্য বনাই সেইখন হোটেল নচলে। মানুহে কি ভাল পায় সেইটো হিচাপত বনাব লাগিব আপুনি, যে মানুহেচোন দালি ভাত খাই ভাল পায়, গতিকে মই ভাল পোৱাটো যে বনালি নহ'ব, মই ভাল পাওঁ, মই ঘৰত বনাই খাই যাম। কিন্তু মানুহে কি ভাল পায়, মানুহে দালি ভাল পায়, কিবা ভাল পায়, সিগিলা বনাব লাগিব। তেতিয়া মানুহৰ কাৰণে খুলিছোঁ, মোৰ নিজৰ খাবৰ কাৰণে হোটেল খোলা নাই, মোৰ নিজৰ খাবৰ কাৰণে ঘৰত পাকঘৰ আছে। সেনেকুৱা কথাটো। এতিয়া মানে ল'ৰা ছোৱালীখিনি কি হৈছে, এটা আমাৰ এতিয়া ল'ৰা ছোৱালী লগ পালোঁ, সি মানে একদিন হেৰি কৰিছে, সি ইউটিউবত মানে সেইটো প্ৰথম ভিডিঅ' আৰু সিয়াৰ, এই যিটো ল'ৰা লগ পোৱাৰ কথা ক'লোঁ, সি মানে ক'লে চাগে অলপ আগতে, সি আমাৰ এটা মোবাইলৰ টাৱাৰ আছে, এয়াৰচেল মোবাইলৰ টাৱাৰ এটা, সি মানে মোবাইলৰ টাৱাৰটোত উঠি কিনে, এয়াৰচেল নহয় দেখো, হেৰি কি কয় ভোডাফোনৰ টাৱাৰ এটা, ভোডাফোনৰ টাৱাৰটোৰ ওপৰত উঠি কিনে মানে সি ব্লগছ এটা বনাইছে। মূৰত এনেকৈ আশা নাধৰি ধৰি, সি যদি বাই চান্স তাৰ পেৰে পৰে, কিন্তু ভিডিঅ'টোতো ইয়াৰ ফেমাছ হ'লে ই ইমান ফেমাছ হৈ প্ৰমোশ্যন পূৰা ডাইৰেক্ট ওপৰ। গতিকে ভাবক, গতিকে মাক দেউতাকে ইয়াক লক্ষ্য কৰিব লাগে। মাক দেউতাকৰ ঘৰটো হয়তো 100 বা 150 মিটাৰ হ'ব তাহাঁতৰ ঘৰত, গমেই নাপায় ক'ত চলি সিমান টাৱাৰত উঠি কিনে। আৰে আমি আজিকালি কিন্তু ডাঙৰ হৈ কিনে 26-27 বছৰৰ ওপৰত লৈকিনে উঠবাৰ হেৰি কৰা নাই। গতিকে মানুহ 8, 9 পঢ়া চলি এটা সেই টাৱাৰ এটা ওপৰত উঠি গৈছি, উঠি কিনে দেখুৱাইছি, ভিডিঅ' এটা দেখি কিনে পূৰা ভিউজ এটা লৈছি আৰু চাৰিওফালে মানে এনেকৈ ঘূৰে কেমেৰাটো, তাৰপিছত ওপৰমুৱাকো এনেকৈ লৈ কিনে কিবা কিবি কৰিছি আৰু। গতিকে সেই ভিডিঅ' এটা প্ৰথমতে মই চেনেলটোৰ নামটো পাহৰিলোঁ, চেনেলটো কিবা অৰ্ণৱছ ব্লগ না কিবা সেনেকুৱা আছিল, মই পাহৰিলোঁ, না কিবা অৰ্ণৱছ ভিলেজ ব্লগ কিবা সেনেকুৱা এটা আছিল মুঠতে। গতিকে এইগিলা নহয়তো, ইউটিউবত মানুহ টাৱাৰত উঠা চাব নাযায়তো, এটা ৰোমাঞ্চৰ কাৰণে চাব, যেতিয়া সি পৰি কিনে মৰিব তেতিয়াতো আৰু বেছি ফেমাছ হ'ব। কিন্তু ইউটিউবত মানুহে চাই কি, ইউটিউবটো ছ'চিয়েল মিডিয়া, ইউটিউবটো এটা প্ৰফেচনেল বস্তু, প্ৰফেচনেল হেৰি নহয় মানে। ইউটিউবত এটা যদি আপুনি এতিয়া কেৰিমিনিয়াতে ঘৰত যাই যদি বোলে কেৰি ভাই এইটো কি টেংতে ভিউজ পাইছে বেছি, সিও নাজানে। মোক এনে এটা কেৰিমিনিয়াতে যদি এতিয়া যাই কিনে আকৌ যে কেৰি মোক এটা ভিডিঅ' বনাই দিয়ে, আৰে সি ভাই হাগি কিনে ভিডিঅ' দিলেও সিয়াক মানুহে চাব, কাৰণ সি এটা ফেমাছ ইউটিউবাৰ, সি কি কৰি মানুহে জানিব খুজি আছে। গতিকে সেই ফেমাছটোতো সি জন্মৰ পৰাই হোৱা নাই, সি জন্মতে আৰু পাছপৰ্ট দিয়া নাই, সেয়া আকৌ হেৰি পাৰ্মিশ্যনটো দিয়া নাই সিয়াৰ লগত, যে তই এটা ফেমাছ ইউটিউবাৰ হ'বি। সি নিজে কৰিছে, এইটো কষ্টৰ ফলত হৈছে। গতিকে এতিয়া মানে এখন মাৰ্কেট হৈ গৈছে ইউটিউবখন, আৰু মাৰ্কেট ইউটিউবে বনা নাই, আমি বনাই আছোঁ মাৰ্কেটখন এখন। মানে এতিয়া বেলেগ কাম নাই, চাকৰি নাই, বাকৰি নাই, কোম্পানীত কাম কৰিব ইচ্ছা নাই, একো কাম নাজানো, বেলেগ ইউটিউবত ভিডিঅ' খুলি যাওঁ, সেনেহেন হৈছে। গতিকে সেনেকুৱা বস্তু নহয়, মানুহে ছ'চিয়েল মিডিয়া যে কিতাপৰ দৰে, ইউটিউবটো এখন কিতাপ, আপুনি নাজানা বস্তুটো বেলেগক দেখোঁ, আৰু আপুনি নাজানা বস্তুটো বেলেগৰ পেৰে চাওঁ। যেতিয়া এনেকৈ আদান প্ৰদান হ'ব বস্তুটো, তেতিয়াহে মানুহে যেতিয়া মইচোন চান্দুবিখান দেখা নাই, ইয়াৰচোন হেৰিত চান্দুবি দেখুৱাইছে, মই চান্দুবি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ম, তাত আৰু ভাল চাহ পাম। গতিকে সেনাই বস্তু, তই দালি দি ভাত খালি, বুটেৰ দালি দি ভাত খালি, মাংস দি ভাত খালি, ইলিয়ে মানুহে নাচায়। দে মই ভাত খাওঁ।